মই সমীৰণ বৰঠাকুৰে স্বাগতম জনাইছো এটা ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো প্ৰশাসনে সিল কৰি দিছে ডমিনোজ আৰু KFC এই মুহূৰ্তত আমি অধিক তথ্য লৈ আহিছো দৰ্শকসকলৰ জ্ঞাতাৰ্থে প্ৰশাসনে সিল কৰিলে ডমিনোজ আৰু KFC বিশ্বনাথ পৌৰসভাই চহৰৰ ডমিনোজ আৰু KFCৰ বিৰুদ্ধে ললে কঠোৰ ব্যৱস্থা ট্ৰেড লাইসেন্স নথকাৰ বাবে ডমিনোজক সিল কৰি দিয়া হৈছে পাৰ্কিংৰ ব্যৱস্থা নথকাৰ বাবে সিল কৰা হৈছে KFC এই মুহূৰ্তত আমি জনাইছো ইশান নিউজৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে সেই বিশেষ খবৰটো এইবাৰ ট্ৰেড লাইসেন্স নথকাৰ বাবে ডমিনোজৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে পাৰ্কিংৰ সুব্যৱস্থা নথকাৰ বাবে KFCৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে পৌৰসভাৰ তৰফৰ পৰা আৰু এই মুহূৰ্তত আমি জনাই আছো বিশ্বনাথ চাৰিআলিৰ খবৰ চহৰৰ মাজমজিয়াত থকা দুখনকৈ আগশাৰীৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে এতিয়া পৌৰসভাই গ্ৰহণ কৰিছে নিজাববীয়া ব্যৱস্থাৱলী উপযুক্ত পাৰ্কিংৰ ব্যৱস্থা নথকাৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল জনতা আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছিল যে আনখন প্ৰতিষ্ঠানৰ ট্ৰেড লাইসেন্সেই নাছিল গতিকে এনেসমূহ নথিপত্ৰ নথকাৰ বাবে ডমিনোজৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে মন্তব্য আহি পৰিছে মন্তব্য শুনাম বিশ্বনাথ চাৰিআলি পৌৰসভাৰ আমাৰ যি বোৰ্ড আহিলে আৰু বোৰ্ডৰ আমাৰ পৌৰপতি মহোদয় আমাৰ উপপৌৰপতি মহোদয় আমাৰ ৱাৰ্ড কমিশ্যনাৰসকল আছে আমি তেওঁলোকৰ লগত ইতিমধ্যে আলোচনা কৰিছিলোঁ যে আমি আমাৰ বিশ্বনাথ চাৰিআলি মিউনিচিপাল এলেকাৰ যিসমূহ দোকান আছে য'ত হয়তো টেক্স আমি পোৱা নাই বা য'ত ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ ট্ৰেড চলাই আছে বা বিজনেছ চলাই আছে সেইসমূহৰ ওপৰত আমি এটা ড্ৰাইভ দিম আৰু তাৰ প্ৰথম পদক্ষেপ হিচাপে আজি আমি KFC আৰু ডমিনোজৰ আমি দোকান আমি বন্ধ কৰিছোঁ KFCৰ দোকানখন আমি এটা চৰ্টত মুকলি কৰি দিছিলোঁ যে তেওঁলোকক ট্ৰেড লাইসেন্স দিয়া হৈছিলে যে 30 এপ্ৰিলৰ ভিতৰত তেওঁলোকৰ পাৰ্কিং প্লেচটো আমাক ঠিক কৰি দিব কিন্তু দেখা গ'ল যে 30 এপ্ৰিলৰ ভিতৰত তেওঁলোকে পাৰ্কিং প্লেচৰ কাৰণে কোনো ধৰণৰ কাম আমি আৰম্ভ তেওঁলোকে নকৰিলে আৰু গতিকে আজি 4 তাৰিখে আমি বিশ্বনাথ চাৰিআলি পৌৰসভা কৰ্তৃপক্ষৰ ফালৰ পৰা আমাৰ পৌৰপতি মহোদয় উপপৌৰপতি আমাৰ ৱাৰ্ড কমিশ্যনাৰ আমি আহি পেলাই তেওঁলোকক আমি দোকান বন্ধ কৰি দিছোঁ তেওঁলোকৰ আৰু এই দোকান তেতিয়ালৈকে বন্ধ হৈ থাকিব যেতিয়ালৈকে তেওঁলোকৰ পাৰ্কিং প্লেচসমূহ আমাক ঠিক কৰি নিদিয়ে তেওঁলোকে প্ৰপাৰ পাৰ্কিং প্লেচ এটা ডেজিগনেট কৰি নিদিয়ে তেনেদৰে তাৰপিছত আমি ডমিনোজলৈ আহিলোঁ আৰু ডমিনোজত আমি দেখিলোঁ যে তেওঁলোকৰ কোনো ধৰণৰ ট্ৰেড লাইসেন্স নাই বিকজ তেওঁলোকে ট্ৰেড লাইসেন্স ল'ব পৰা নাই যে তেওঁলোকৰ কাৰণ কোনো ধৰণৰ পাৰ্কিং প্লেচ নাই ইয়াতে গতিকে আমি টেম্পৰেৰী ডমিনোজো বন্ধ কৰি দিছোঁ আমাৰ পৌৰপতি মহোদয় ইতিমধ্যে কৈছে যে যিসমূহ আমাৰ ব্যৱসায় প্ৰতিষ্ঠান আজি বন্ধ কৰি দিয়া হৈছে এইটো নহয় যে তেওঁলোকৰ সদায় বন্ধ হৈ থাকিব যেতিয়া তেওঁলোকৰ এটা পাৰ্কিং প্লেচ আমাক দেখাই দিব পাৰিব য'ত পাৰ্কিং কৰিব গাড়ীসমূহ আহি পেলাই বিশ্বনাথ চহৰখনত যাতে কোনো ধৰণৰ যান জঁট নহয় কোনো ধৰণৰ পাৰ্কিঙৰ সমস্যা নহয় সেইদিনাই আমি এই দোকানসমূহ পুনৰাই খুলিবৰ বাবে আমি অনুমতি প্ৰদান কৰিম সময়সীমা দিয়া হৈছে নেকি আমি সময়সীমা দিয়া নাই আমি তেওঁলোকক কৈছোঁ যে আমি আমাৰ এই দোকান দুখন বন্ধ থাকিব যেতিয়ালৈকে তেওঁলোকৰ পাৰ্কিং প্লেচসমূহ আমাক দেখুৱাই দি দিয়ে তেতিয়ালৈকে সম্পূৰ্ণ বন্ধ থাকিব নাই চাগে আমি অকণমান লিগেল হেৰিয়াত চলিব বিচাৰোঁ আমি আইনমতে চলিব বিচাৰোঁ যিহেতু মই নিজেও আইনৰ ছাত্ৰ আছিলোঁ গতিকে আমি বিচাৰোঁ যে বিশ্বনাথ চাৰিআলি নগৰখনৰ যিবিলাক কাম কাজ হৈ আছে যিবিলাক ব্যৱসায় বাণিজ্য চলি আছে সকলো নীতি নিয়মৰ মাজেৰে চলক আমি দেখিছোঁ যে এই দুটা ডাঙৰ কোম্পানীৰ যি দুখন ইয়াত হেৰি আছে তেওঁলোকৰ KFC বা ডমিনোজ আছে তেওঁলোকৰ কিছু ইৰেগুলাৰিটিজ আছে KFCৰ ক্ষেত্ৰত আপোনালোকে গম পাইছেই যে তেওঁলোকে পাৰ্কিং প্লেচৰ কাৰণে এখন আণ্ডাৰটেকিং দিছিলে আৰু তাত তেওঁলোকে এখন এফিডেভিট দি কৈছিলে 30 এপ্ৰিলৰ ভিতৰত তেওঁলোকে পাৰ্কিং প্লেচ ৰেডি কৰিব তেওঁলোকে এক্সটেনশ্যনৰ কাৰণে হেৰি কৰিছিলে আমাক টাইমটো এক্সটেনশ্যন কৰিবৰ কাৰণে কিন্তু আমি দেখিলোঁ যে তেওঁলোকে যিহেতু এখন এফিডেভিট দি থৈছে কোৰ্টৰ এখন ডকুমেণ্ট ভেলিড ডকুমেণ্টছ দিছে সেই ভেলিড ডকুমেণ্টছখনৰ ওপৰত ভিত্তি কৰি আমি এক্সটেনশ্যন কৰিবলৈ সম্ভৱ নহ'ল যাৰ কাৰণে আজি তেওঁলোকৰ দোকানখন চিল কৰিবলগীয়া হ'ল আৰু ডমিনোজৰ ক্ষেত্ৰত তেওঁলোকে ট্ৰেড লাইসেন্স যিটো একদম বেছিক নীড বুলি কোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো বস্তু যে এখন ভেলিড ডকুমেণ্টেই নাই তেওঁলোকৰ ট্ৰেড লাইসেন্স নলোৱাকৈ তেওঁলোকে লৰালৰিকৈ আৰম্ভ কৰি দিছে বহাগ বিহুৰ আগে গতিকে এইটোৰ ক্ষেত্ৰত তেওঁলোকৰ দুইটা ইৰেগুলাৰিটিজ তেওঁলোকৰ ট্ৰেড লাইসেন্সো নাই পাৰ্কিং প্লেচো নাই গতিকে দুইটাৰ কাৰণে তেওঁলোকক আমি আগতে কৈছিলোঁ ট্ৰেড লাইসেন্সৰ কথা কিন্তু তেওঁলোকে কিমান গুৰুত্ব দিলে নাজানো যাৰ কাৰণে আমি এটা চূড়ান্ত সিদ্ধান্ত ল'বলৈ আমি বাধ্য হ'লোঁ গতিকে আমাৰ ফালৰ পৰা এইখিনিয়ে কৈছোঁ
গতিকে আমি আশা কৰিছোঁ যে বিশ্বনাথ চাৰিআলিৰ সকলো ব্যৱসায়ীয়ে এটা নীতি নিয়মৰ মাজেৰে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰক। আমি কাকো ভাতে মৰাৰ চিন্তা নকৰোঁ, আমি কাৰো ব্যৱসায় বন্ধ কৰাৰ চিন্তা নকৰোঁ, কিন্তু গোটেই কথাখিনি নীতি নিয়মৰ মাজেৰে হ'ব লাগে। আৰু বিশ্বনাথ চাৰিআলিত বিশেষকৈ দেখিছোঁ যে বহু ক্ষেত্ৰত টেক্সৰ ক্ষেত্ৰতে হওক বা ট্ৰেড লাইচেন্সৰ ক্ষেত্ৰতে হওক, কি কাৰণে নাজানো বহুত অনিয়ম চলি অহা আমি দেখিছোঁ। গতিকে সেই অনিয়মখিনি আমি শীঘ্ৰেই বন্ধ কৰিব বিচাৰিছোঁ। গতিকে প্ৰথম পদক্ষেপ আমি ইয়াৰ পিছতো চলি থাকিব। আমি হয়তো বিভিন্ন আমি ব্যৱসায়িক প্ৰতিষ্ঠানত এই দুটা বিষয় লৈ পেলাই আমি হয়তো আকৌ যাম ব্যৱসায়িক প্ৰতিষ্ঠানত। আমি অফিচিয়েলি গোটেইখিনি চেক কৰি আছোঁ। গতিকে যিবিলাক অনিয়মৰ মাজেৰে ব্যৱসায় চলাইছে তেওঁলোকক নিয়মৰ মাজলৈ অনাটোৱে আমাৰ এটা প্ৰধান উদ্দেশ্য। গতিকে